বিহাৰীৰ জন্মদিন 12 বজাৰ আগে আগে ৰাতিখন বেলুন ফুলাই আছোঁ। এই বেলুন কেইটা কেইদিনমান আগত গুলুগুলু খেলিবলৈ বুলি আনি দিছিলোঁ। সিটো বেলুন নুচুৱেই, তাৰ বাপেকৰ বাৰ্থডেতে কাম আহি গৈছে। এই মুহূৰ্তত ইমান প্ৰকাণ্ড চেলিব্ৰেশ্যনছ কৰাৰ সামৰ্থ্য নাই দেই মোৰ। সেয়ে আৰু যিমানখিনি পাৰিছোঁ তাৰ এই বিশেষ দিনটোত অকণমান স্পেচিয়েল ফিল কৰাও বুলি চেষ্টাহে এটা কৰিছোঁ। কেকটো অলপ আগতে বায়ে আনি দিছে। মই মনে মনে বিহাৰীয়ে গম নোপোৱাকৈ ফ্ৰিজত ভৰাই থৈছোঁ। মই কৰা এই ছাৰপ্ৰাইজটো সফল হ'ল দেই। বিহাৰীয়ে গমকে নাপালে শেষলৈকে। ৰাতি 12টা বজাত মই একেবাৰে কেকটো হাততে লৈ আনি কেণ্ডেলডাল জ্বনাই হেপী বাৰ্থডে টু ইউ বুলি কৈ তাক উইচ কৰিলোঁ আৰু গুলুগুলু সাৰ পাই গ'ল। এনেকৈয়ে গুলুগুলু মই আৰু মোৰ বায়ে মিলি তাৰ এই বিশেষ দিনটোত আৰু অকণমান বিশেষ কৰিবলৈ চেষ্টা কৰিলোঁ। জন্মদিনৰ দিনাখনৰ ৰাতিৰ চেলিব্ৰেশ্যনছখিনিতো দেখুৱালোৱেই আৰু আমাৰ দিনতো অকণমান প্লানিং আছিল। প্লানিং মানে তেনেকুৱা একো নাই আৰু ঘৰতে অকণমান খানা চানা বনালোঁ হয় আৰু বিহাৰীৰ মন পচন্দৰ আৰু কিবা অলপ আছিলে বাৰু প্লানিং, সেইখিনি কৰিম পাছলৈ। মানে ঘপককৈ মোৰ এটা অনুষ্ঠান হোষ্ট কৰিব লাগে বুলি ফোন কল এটা আহিলে। তাকেই ধুনীয়াকৈ ৰেডি হৈ ওলাই আহিছোঁ সৰুসজাই ষ্টেডিয়ামলৈ বুলি। মানে দৌৰা-দৌৰি আছিলে, যি পাইছোঁ তাকেই গাত মেৰিয়াই ল'লোঁ আৰু অকণমান মেকআপ চেকআপ লেপিলোঁ। আজি ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আছে জামছেদপুৰ FC ভাৰ্চেছ পাঞ্জাৱ FCৰ ফুটবল ফাইনেল মেটচখন। এই ফাইনেল ফুটবল মেটচখনতে আজি মই হোষ্টিং কৰিম। মানে অপেনিং স্পীচ আছে আৰু ফাইনেলত যোনে জিকে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ সময়ত মোৰ অকণমান প্ৰাইম ৰোল আছে আজিৰ অনুষ্ঠানটোত। আগতেও বহুকেইখন মেটচ হৈ গ'ল, কিন্তু আজি ফাইনেল ডে হয় আৰু ফাইনেলৰ কাৰণে মানে আজি বিশেষকৈ এংকাৰ আহিছে আৰু তেওঁলোকৰ এংকাৰৰ ৰিকুৱাৰমেণ্ট আছিলে। আহি পোৱাৰ পাছতে এয়া হাতত মোৰ স্ক্ৰিপ্টখন। মানে দুটা টিম আছিলেতো, টিম A জামছেদপুৰ FC আৰু টিম B পাঞ্জাৱ FC। কোনে কিমান গ'ল কৰিব, কাৰ কেনেকুৱা কি পাৰফৰ্মেঞ্চ হ'ব সেইখিনি মই এনাউন্সমেণ্ট কৰি থাকিব লাগে আৰু সকলোকে ৱেলকাম জনাই মেলি এয়া ফুটবল এন্থেমৰ সৈতে আৰম্ভ কৰি দিছোঁ আজিৰ অনুষ্ঠানটো। তাৰপিছত এয়া লাহেকৈ মেটচখন আৰম্ভ হৈ গৈছে, 90 মিনিটছৰ ফুটবল মেটচখন। এনেকৈ আৰু 90 মিনিট একে ঠাইতে বহি আছোঁ আৰু বিহাৰীৰ এইখন বোলে প্ৰথম ফুটবল মেটচ। সি আগতে ফুটবল গ্ৰাউণ্ডো দেখা নাই আৰু ফুটবল মেটচৰ বিষয়ে সি বুজিয়ে নাপায়। সি মানে বহুত ডাঙৰ ক্ৰিকেট ফেন হয় দেই, সি ফুটবলৰ বিষয়ে একো নাজানে আৰু আজি তাৰ বিশেষ দিনটোত মানে তাৰ জন্মদিনৰ দিনাখনে সি ফুটবল মেটচখন চাবলৈ পাইছে। সিও বহুত ফূৰ্তিত আছে আজি। এনেকৈ আৰু এটা বলৰ পাছতেই চবেই দৌৰা-দৌৰি কৰি আছে, ময়ো মাজে মাজে এনেকৈ বহি বহি চাই আছোঁ। কিবা যদি মাজতে এনাউন্সমেণ্ট থাকে কৰি আছোঁ। আৰু আজিৰ জামছেদপুৰ FC আৰু পাঞ্জাৱ FCৰ মাজৰ ফুটবলৰ ফাইনেল মেটচখনৰ ফাৰ্ষ্ট গ'ল বাই পাঞ্জাৱ FC। প্ৰায় 90 মিনিটৰ এখন মেটচখনত ফাইনেলি জিকিলে পাঞ্জাৱ FC। ফুটবল মেটচখনৰ উইনিং টিমটোৱে লাভ কৰিলে 5 লাখছৰ এখন চেক আৰু লগতে এটা ট্ৰফি আৰু ৰানাৰ্ছ আপ টিমটোৱে লাভ কৰিলে 1.5 লাখছৰ এখন চেক। আৰু ভিডিঅ'ৰ যোগেদি পুনৰবাৰ পাঞ্জাৱ FC আৰু জামছেদপুৰ FC বহুত বহুত অভিনন্দন। মেনি কংগ্ৰেচুলেশ্যনছ টু বোথ দ্য টিম।